গামছা আছে মোৰ এখনো আছে মই পূজাত বহিম এতিয়া নাম নাই মই যিটো বহৈ গোহাঁই বহক হেল্ল' এভৰিৱান সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ কাজ নহয় তো বলক দেখাই আছোঁ। কলপুলি কাটি আছে মানে এয়া কি বনাব দেউতা এয়া মন ল'বৰ কাৰণে এয়া তাৰপিছত আমাৰ কলপুলি পুচিয়া গেটত ইয়াতে এইগিলা হাজিৰা কৰা মানুহ কি যে হাজিৰা কৰা নাই কাম কৰা মানুহ নহয় এই মাত্ৰ আহিছে চাকচোন কোন আহিছে আমাৰ ঘৰত কোন আহিছে এইটো গেম খেলি আছে কি আমাৰ ইম্পিয়ে পঢ়ি আছে দেই পূজাই পুৰা মোবাইল চাই আছে আজি মামা আহিছে মামা মণি মামা মানে আমাৰ এটা আজি গাঁৱত খানা এটা আছে মানে এয়া কি চুৰাৰ কাৰণে আছে সেইটো কাৰণে আমি মানে খানা খাব যাব আহিছোঁ বাপা মই আমাৰ ঘৰত আহিছোঁ কোনোবা খাব আহি পেলাই ই এনেকুৱা ৰাক্য খিচি পেলাই কাণ মানে লোকৰ ঘৰত ভোজ খাব যাব মানে আচলতে এতিয়া পূজা তো বলক গাইছ ৰাতি বাইক আহিছে ধূলা আহিছে আগত তো গাইছ ৰাতি আমাৰ ঘৰৰ কাজ দেখাই আছো আমাৰ মানে মাহাত কিয় ভাবা নাজানে ঘৰৰ মানে হেৰি আজি ঘৰত কাজ আছে যি বাসুদেৱ পূজা কৰিছিলোঁ নে আঠচবৰি সভা সেইটো কাৰণে মানে মাহাত আহিব পৰা নাই আমি কেনে চলি পলিগিলাক আহিছোঁ আৰু বহুত চলি অহা নাই বাৰু আমি কেইটাই আহিছোঁ তো বলক গাইছ এইবিলাক কাম কৰি আছে দে এই কাৰ লগত আহিছা তুমি গেম খেলি আছে নেদেখাও A few moments later. পণ্ডিত বহাবনি মামা আমাৰ সৰু পণ্ডিত আমাৰ দেউ মাৰে বম ফুটাইছে মায়ে বম ফুটাইছে পেখানা হৈ আছে ইয়াতে ভাইৰেল কৰি দিম মই ধুতি চুট গঞ্জি পিন্ধি লৈছা গামছা ক'ত বা পেলালা গামছা আছে মোৰ এখনো আছে মই পূজাত বহিম এতিয়া ই আমাৰ মানে ঘাই ঘৰত সেইকাৰণে আহিলে মোক কৈছে মই পূজাত বহিম ইয়াৰ পিছত বাকীখিনি হৈ থাকিব চাহ তাহ খাই গ'ল এইটো পূজা এইটো মা কি ককা এই ঘৰটোৰ নাম কি নাম নাই মই যিটো বহৈ গোহাঁই বহক ঘৰ আঠচবৰি পঞ্চবৰি পদূলি এইটো ঘৰ লাগে সেই ঘৰটোৰ তলতহে তেওঁ বহিব লাগে এই বহা ঘৰ বিচনাখন ঘুমাব নে কি কৰিব নতুন কাপোৰ নে কি নতুন লাগে সকলো নতুন তুলিও নতুন সকলো নতুন পুৰণা বস্তু ব্যৱহাৰ নহয় এয়া লৈ যাব না থৈ যাব আৰু আমাৰ ঘুমাব যি কৰে তাক ওলোৱাই আৰু তেওঁ সেই ভৰিখন মেলি ঘুমাব গোহাঁই আহিলে প্ৰথমে আমি কি কৰিম গোহাঁই অহাৰ লগে লগে বাটত যাই চৰেদি আগবঢ়াই আনিব লাগিব আনাওঁতে তেওঁ আইহা ভৰি ধোৱাৰ পিছত কাপোৰ সূৰ্যাখন কৰি কাপোৰ পাৰি দিব সেই কাপোৰখন খচিয়াই দিব ইয়াতে যে নিজৰ কলপুলি পতা আছে কিহৰ কাৰণে কোনটো তাতে একযোৰ ইয়াতে এইযোৰ ওজা পানী এইযোৰ গোহাঁই গোহাঁইৰ লগত কোন আহিব গোহাঁইৰ লগত ভকত আহিব গোহাঁই আৰু ভকত আৰু বেলেগ এটা আহিব পাৰে দুটা আহিব বেলেগ নাহে ওজাও আহিব নেকি ওজাটো সেইটো তেওঁলোকৰ ৰাজ্যটো ওজাটো বেলেগ গোহাঁই ৰন্ধা ভাত চবে খাব নে কোনে খাব গোহাঁই হেৰিটো সুকীয়া যদি কৰা গেল হয় বোলে আপুনি তাকটো গোটেইখিনি আপুনিয়ে কৰিব লাগিব তেতিয়া গোহাঁই কৰিলে হয় আকৌ গোহাঁইত কষ্ট নিদি তেওঁলোকক সেই ভকত মহন্ত গোহাঁই এই তিনিটা মানুহ পাক তাৰ লগত আৰু দুটা এনেকৈ 5টামান মানুহ পাক সুকীয়া সেইটো গোহাঁই পাক আৰু ৰাইজক কৰিব ঘৰটো কোনে বনাইছে বৰ ধুনীয়া লাগছে কোনে বনাইছে ককাই বনাইছে ঘৰটো মই বুলি বেয়া হ'ব
আমি বুলি ক'ব লাগিব সঁচাকৈ বৰ ধুনীয়া লাগিছে আৰু হেৰি হ'ল নাটক এইগিলা নাটক এইগিলা বুলি কওঁ এইটো আমাৰ বেংক এতিয়া ৰিম্পি এই খালি মুখ বেকাওঁতে গৈছে ভাব এইটো মায়াক এটা ৰিতা এটা ডাঙাজিয়া এটা সপোন এইটো টিকলো গাঁৱত বুলি কওঁ গাঁৱত বুলি কওঁ গাঁৱত বুলি কওঁ ভাই একবাৰ কওঁ গাঁৱত বুলি কওঁ না গাঁৱত আমাৰ ঘৰৰ মানুহ দে এইগিলাক চব আমাৰ ঘৰৰ মানুহ তো এয়া গোহাঁই আহি পালে মানে আমাৰ ইয়াত ঘৰত এতিয়া মানে চৰণ ধোৱা হ'ব হৈ কিনে তেখেতক লৈ যোৱা হ'ব আৰু ভিতৰত বৰমা দেই আমাৰ যি পূজা আকৌ আজি পূজা কোনটো কৰি হ'বা ৰাতি এতিয়া গোহাঁই আহি পাইছে আমাৰ আহি পাইছে আমি সকলোৱে সেৱা ওজা চোজা আহি পাইছে ওজাও আহি পাইছে চোজা নাই ফুচ বনাই আছে চোজ নাই হা এইটো আমাৰ সৰু বৰ এটা দেই আজি আমি সকলোৱে ঘৰৰ পৰিয়াল একেলগে আমি পূজা কৰিম মনত দৃষ্ট হৈছে চব পৰিয়াল তো এয়া সেৱা এতিয়া মানে চবেই সেৱা কৰিছে আৰু ঘৰৰ এই সেৱা কৰি থকা দুটা বৰমা আৰু বৰদেউতা মানে দেউতা দাদিয়েক আৰু বৌৱেক দেউতা চিনিটো পাইছে মা এনেকৈ চবেই মানে সেৱা কৰিছে আৰু চবৰে সেৱা কৰা বাৰু ভিডিঅ' কৰিব নহ'ল এইটো পূজা ময়ো কৰিম এতিয়া বৰমা বৰমা একো নহয় মাতছো এনে তো গাইজ তেখেতক সেৱা চেৱা কৰা হোৱাৰ পিছত আমি ঘৰৰ ভিতৰত তেখেতক লৈ গ'লোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে মানে আৰু আছে ইয়াৰে আজি দিলে মানে বহুত দীঘল হৈছে সেইকাৰণে দিয়া নাই বেলেগ একদিন দিম আজিৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক